জীৱনত ভবা নাছিলোঁ এনেকৈ এখন বিয়া খাবলৈ যাম কেতিয়াও পাহৰিব নোৱাৰা এখন বিয়া ভিডিঅ'টো যদি এতিয়া বনাই নথওঁ তেতিয়াহ'লে সদায়ৰ কাৰণে পস্তাম এবাৰ শেষলৈ চাওক নিজেই বুজিব ব'লক আৰম্ভণিৰ পৰা আৰম্ভ কৰোঁ মোৰ বিয়া আছিলে ধেমাজিত আৰু ধেমাজিত বিয়া খাবলৈ মই ট্ৰেইনত নহয় বাছত যোৱা কথা আছিলে বাছৰ টিকেটৰ অকণমান খেলি মেলি হোৱাত আমি ট্ৰেইনতে যোৱা ডিচাইড কৰিলোঁ আৰু ট্ৰেইন ষ্টেচনলৈ গৈ গম পালোঁ যে সেইদিনা ট্ৰেইনখনত আমি যোৱা বিয়াখনত যাবলৈ 3 ডবা মানুহ আৰু মই যিটো ডবাত পৰিছোঁ সেই ডবাটোত গোটেই গাল ল'ৰা গোটেই আমাৰে ল'ৰা কিন্তু ছোৱালী এজনীও নাই প্ৰথমতে ইমান অকৱাৰ্ড লাগিব যেন লাগিল কিন্তু লাহে লাহে গম পালোঁ যে এই গোটেইবোৰ কাজিনৰ দৰে আৰু এনেকুৱা লাগিছে যেন আমি এখন ঘৰৰ বিয়া খাবলৈ গৈ আছোঁ এয়া অনন্তদাৰ হাতত টিকেটখন সকলোৰে টিকেট একেলগে বুক কৰা হৈছে বাবে কাৰো ক'তো নাম নাই আৰু সেইবাবে অনন্তদাই বুজাই আছে কোন ক'ত বহিব কিন্তু সেইদিনা অনন্তদাৰ কথা কোনে যাৰ য'ত মন গৈছে চবেই তাতেই বহিছে তাৰ পাছত গোটেই ট্ৰেইনখনত ফটোজ আৰু ভিডিঅ'জ আৰু সোপামান উৎপাত আমি ধেমাজিলে গৈ আছো সকলোবোৰ কিবা আমনি পাইছে নেকি ট্ৰেইনত আমনি চিঞৰ বাখৰ অকণ বেছি হৈছে সাংবাদিকৰ যিটো প্ৰাথমিক দায়িত্ব সেইটো তেওঁলোকে মানে হেৰি কৰা নাই মানি চলা নাই যিটো মানে অকণমান অন্য যাত্ৰীসকলে অকণ দিগদাৰ পাইছে সেই তেওঁলোকক এইটো অকণ বুজাব লাগিব গৈ পোৱালৈকে বুজি পাবগৈ বুজাই লাগিব মানে আপুনি খুব ভদ্ৰভাৱে আহিছে ট্ৰেইনত বাকীবোৰ অহা নাই নাই হয় আমাৰ লগত অহা বেছিভাগ মানুহে সাংবাদিকতাৰ লগত জড়িত গতিকে আপোনালোকে বহুতক চিনিয়ে পাব আৰু এয়া চাওক হুলস্থুল বেয়া পোৱা ঋতুদাক আৰু সেইদিনা ট্ৰেইনৰ আটাইতকৈ হট টপিকটো এই সুদীপ্তদাৰ জোতাযোৰ ফ্লিপকাৰ্টত এজনী ছোৱালীৰ পিন্ধা দেখুওৱা হৈছে হিলছৰ লগত কিন্তু সুদীপ্তদাৰ জোতাযোৰত হিলছ নাই যদিও আমি ফিগাৰ আউট কৰিব নোৱাৰিলোঁ ল'ৰাৰ হয় নে ছোৱালীৰ হয় নে জোতাযোৰ সুদীপ্তদাৰ হয় কিন্তু জোতাযোৰে আমাক সেইদিনা বৰ ৰস দিলে দেই এইবোৰৰ মাজতে টিটি আহিল টিকেট চেক কৰিবলৈ আৰু টিটিৰ টিকেট আৰু মানুহ বিচাৰি মোৰ গৰম হৈ গৈছে কাৰণ কোন ক'ত বহি আছে কোন বাথৰুমত গৈছে কোন বেলেগ ডবাত গৈছে কাৰো একো ঠিকনা নাই কিন্তু যিয়ে হওক সকলোৰে এটেণ্ডেঞ্চ লৈ টিটি গ'লগৈ আৰু আমাৰ হাঁহি ফূৰ্তিৰ মাজেৰে যিমানেই ফূৰ্তি আমি কৰিছোঁ সিমানেই স্পীডত ট্ৰেইনখন চলি গৈছে আৰু বহিব নাপাওঁতে কেতিয়ানো আমি ৰঙীয়া পালোঁ গমেই নাপালোঁ ৰঙিয়াত সকলোৱে চাহ খালে নিজৰ পচন্দত কিবা কিবি অকণমান খালে আৰু লগতো দুটামান বস্তু লৈ আকৌ আৰম্ভ হ'ল আমাৰ জাৰ্ণি এইখিনিতে এটা কথা কওঁনে এই যে গোটেই ল'ৰাবোৰৰ মাজত মই সেইদিনা গৈ ধেমাজি পালোঁ না মই 1 ছেকেণ্ডৰ কাৰণে হ'লেও অকৱাৰ্ড হ'লোঁ না মই আনকমফৰ্টেবল হ'লোঁ সেইবাবে চাগে মই এটা আগতেও ভিডিঅ'ত কৈছোঁ যে মই লাইফত যিমান ল'ৰা লগ পাইছোঁ মই খুব চুইট ল'ৰাই লগ পাইছোঁ সেইবাবে ল'ৰাবোৰৰ পৰা কমপ্লেইনছ মোৰ খুব কম এই গোটেইবোৰ ল'ৰাৰ মাজত আপুনি ভাবকচোন এজন ল'ৰা হ'লেও এনেকুৱা হ'ব লাগিছিলে যোনে মোক অকণমান হ'লেও আনকমফৰ্টেবল ফিল কৰে কিন্তু নাই তাৰ মাজত এজন ল'ৰাও এনেকুৱা নাছিলে যাৰ বাবে মই 1 ছেকেণ্ডৰ কাৰণেও হ'লেও অকৱাৰ্ড হৈছোঁ গতিকে সেইবাবে চাগে মোৰ এই গোটেই জাৰ্ণিটো গোটেই লাইফৰ মেমৰেবল জাৰ্ণি হৈ ৰ'ব যিয়ে হওক আমি দেখিবলৈহে ডাঙৰ হৈছোঁ কিন্তু মনবোৰ এতিয়াও সৰু ল'ৰা ছোৱালীৰে গতিকে এই অকণমান জ্বলা লগা মৰ্টনকেইটা দেখি যে আমি ইমান ফূৰ্তি পালোঁ নহয় মৰ্টনকেইটা খালোঁ আৰু আমি ডিচাইড কৰিলোঁ যে আমি সকলোৱে শুবলৈ যাওঁ যিহেতু আমি ৰাতিপুৱা 5:30 বজাত গৈ ধেমাজি পামগৈ কিন্তু ভাবিলেইতো নহ'ব বুজিলে নহয় সেইদিনা চব এলাউড কিন্তু শুব নোৱাৰি ডোচা আনি থৈ দিয়া আছিল গতিকে ডোচা খাওঁ বুলি ভাবিলোঁ কিন্তু ডোচাও চিটত পেলাই এতিয়া এই চিটটোত কোনো শুব নোৱাৰা কৰিলে ৰাতি প্ৰায় 1-1:30 বজাত বড়ো মানুহ কেইজনমানে এনেদৰে মাল বস্তু উঠাইছে ব্যৱসায় কৰিবলৈ আৰু তাত অহা এই বড়ো বাইদেউকেইজনীকো শান্তি দিয়া নাই যিয়ে হওক 2-2:30 বজাত আমি ডিচাইড কৰিলোঁ যে ফাইনেলি এতিয়া আমি শুমগৈ কাৰণ ৰাতিপুৱা উঠিব লাগিব বিয়াত যাব লাগিব কাইলৈ বহুত কাম আছে কিন্তু নাই 2:30 বজাত হোৱাৰ পাছত 3:42 আহিছে ভাৰ্গৱ দুৱাৰা ৰাতিপুৱা হ'ল বুলি সকলোকে জগাবলৈ আহিছে আজি অনুভৱ কেনেকুৱা ভাল হৈছে ভাৰ্গৱ হৈছে নেকি কিবা এটা কোৱা আকৌ এয়াৰলাইনত থৈ দিলে যে এয়াৰলাইনত দীঘলীয়া কৰিব খোজা নাই গতিকে 11:30 বজাৰ পাছত কোৱা মই দেখিছোঁ
মই তেতিয়াই সন্দেহ কৰিছো বোলো কল্পনা আহি চবকো জগাই দিছো মোক কি ভুল কচোন তই এনসাৰ দে তই কৈছো এতিয়া পামে দিয়া মোৰ কি ভুল এই অসুৰটো যে ওলাই আহে যে তেনেকুৱা লাগিছে তাক কাকোৱে শুব নিদিলে সকলোকে জগালে সকলোকে অত্যাচাৰ কৰি মিলি লাষ্টত গোটেই সোপাকে নিজেই লাল চাহ খোৱালে ভাৰ্গৱ দাই এতিয়া ভাল কামো কৰিবা তাৰপিছত গৰিহণা শুনিবা পাঁচটাত গৈছিলো পাঁচটা দুখ লাগে এনেকে দুখ লাগে এইটো কি কৰিছা জাতিটোৰ বাবে কি কৰিছা খাই দিছিলো মানুহক আচ্ছা মুখে জাতিটোক ৰাতিপুৱা দিব উঠিছা এই ভাৰ্গৱ দাই মোৰ কথা কিমান শুনি গম পালানে আজি তুমি বহুত অসভ্য ল'ৰা এই যে পিনি ক'ত যায় এতিয়া ক'ত যা বাথৰুম যাবি আঁকিবলৈ যাবি এয়াই নহয় ঋতুদাই ৰাতিপুৱাই কি যে দুখ লগা কাহিনী এটা শুনালেও আমাক ট্ৰেইনৰ ৰেলত এবাৰ পাৱাৰ বেংক এটা ল'লোঁ আজি ভাগৰ পাৱাৰ বেংকটো দেখি মনত পৰিছে বোলো ইয়াত ইউজ নকৰোঁ ঘৰতহে কৰিমগৈ একেবাৰে ঘৰত গৈ পেলাই লগাইছোঁ মোবাইলৰ পৰা পাৱাৰ বেংকটোৱে চাৰ্জ হৈছে আৰু হেডফোনডাল ল'লোঁ এফাল মানে ৰেল জাৰ্ণি শেষেই নহ'ল এফাল নুশুনা হ'লেই চেমচাং বোলে ফাৰ্ষ্ট কপি কেনে টুপি বাছ মানুহ আছে ৰেলত আৰু এয়া আছিলে মোৰ জীৱনত কেতিয়াও পাহৰিব নোৱাৰা এটা নিশা এটা ট্ৰেইন জাৰ্ণি যিটো সদায় মনত ৰৈ যাব না ভালদৰে খাব পালোঁ না ভালদৰে শুব পালোঁ কিন্তু অন্তৰত ঢেৰ মেমৰিজ লৈ এনেদৰে বেলিটো ওলোৱাৰ লগে লগে লাহে লাহে আমি পালোগৈ ধেমাজি জানো যিমানখিনি এনজয় কৰিছোঁ ফটোজ ভিডিঅ'জৰ মাজেৰে আবদ্ধ কৰি ৰখাটো পচিবল নহয় কিন্তু যিমানখিনি পাৰিছোঁ আমি সকলোৱে চেষ্টা কৰিছোঁ কাৰণ এই জাৰ্ণিটো আমি কেতিয়াও নাপাহৰোঁ আৰু এনেদৰে আমি পালোগৈ ধেমাজি ষ্টেচন আমি আহি পালো ন ধেমাজি ৰাতি কোনো এজনে টোপনি মাৰা নাই কিন্তু কাৰো চকুত অকণমানো ভাগৰ নাই অকণমানো টোপনি নাই এনেদৰে আমি পালোগৈ ষ্টেচন আৰু ষ্টেচনত গৈ দেখিলোঁ ইমান গাল যে মানুহ সকলোৰে কিন্তু মুখবোৰ চিনাকি মানে সকলোৱে একেখন বিয়ালৈ যাবলৈ আহিছে গতিকে আমি ৰৈ দিলোঁ তাতেই কাৰণ আমাক নিবলৈ অহা কথা আৰু দেখিলোঁ দৰাই আমাক নিজেই নিবলৈ আহিছে আৰু এই গাল টমটম এই গোটেই টমটমবোৰ আমাৰ কাৰণে বুক কৰা হৈছিলে মানুহতো ইমান হেল্ল' গাইজ গুড মৰ্ণিং দিছ ইজ ধেমাজি প্ৰিয়াংশী শুভম নমস্তে এফালে অনন্ত অলছো হিয়াৰ তো ঠাণ্ডা লাগিছে বহুত ঠাণ্ডা আমি ড্ৰাইভাৰ মাজুলী আৰু আজিৰ দিনটো কাৰণে টপিক দিছে এই অনন্তই শইকীয়াই দিছে হেল্ল' হলো বুলি গাইজ চাওঁ ময়ো অকণ কৈ দিওঁ হ'লো বোলো বিষয় বস্তুটো এনেকুৱা ধৰণৰ মানে তপন শইকীয়া বিয়া আমি খাবলৈ আহিছো ফকতীয়াত আমি খাবলৈ আহিছো আৰু ফকতীয়াত আমি গৈ আছো ৰিচেপশ্যনলৈ অ'কে আমাৰ লগত দাদা আছে দাদা হাঁহি যিটো মাৰি আছে কেমেৰা নেচালে হ'ব দাদা এবাৰ চাই দিয়ক হাঁহি এটা মাৰি দিয়ক সচককে মাৰি দিয়ক হাঁহি এটা এই হাঁহিটোৰ কাৰণে দাদা ফটো আদি আছো আজি বহিছে যেন লাগিছে তাকে আপোনাক দেখিয়ে বহিছে তাই তাই ক'ব হয় আপোনাক দেখিয়ে বহিম বুলি কৈছে তাই দাদা ধুনীয়া ধুনীয়াটো তাক গুৱাহাটীয়া গম পাইছা না চ' ফাইনেলি আমি 5:30 বজাত টমটমৰে উঠি পালোগৈ আমাৰ হোটেল বুক কৰি থোৱা আছিলে ইয়াত আমি অকণমান সময় ৰেষ্ট কৰিম তাৰপিছত যাম বিয়ালৈ মানে ৰিচিপশ্যনলৈ গতিকে ৰিচিপশ্যনলৈ যাম গধূলি আৰু আমি এতিয়া 2 ঘণ্টামান শুই ল'ম গোটেইখিনি এটা ভিডিঅ'ত দেখুৱাটো সম্ভৱ নহয় আমি গোটেই গালে বিয়াত কি কৰিলোঁ সেয়া দেখুৱাম নেক্সট ভিডিঅ'ত গতিকে আজিলৈ ইমানেই ছাবস্ক্ৰাইব কৰিব ফ'ল' কৰিব নেক্সট ভিডিঅ'ত আকৌ লগ পাম আজিলৈ বাই বাই